নমস্কাৰ বন্ধুসকল, আজিৰ ভিডিঅ'টোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম আপোনালোকে কেনেদৰে PM সূৰ্য ঘৰ মুফ্ত বিজুলী যোজনাৰ অধীনত চৰকাৰে দিয়া যিটো সোলাৰৰ সুবিধা কেনেকৈ আপোনালোকে লাভ কৰিব লাগিব বা আপোনালোকে কেনেদৰে অনলাইনত আবেদন কৰিব সেইটোৰ প্ৰক্ৰিয়া আপোনালোকক জনাবলৈ এই ভিডিঅ'টোত চেষ্টা কৰিম। গতিকে ভিডিঅ'টো এণ্ডলৈ চাব। গতিকে চেনেলটো নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি দিব। ফাৰ্ষ্টত আপোনালোকে যেটো PM সূৰ্য ঘৰ মুফ্ত বিজুলী যোজনাৰ অফিচিয়েল ৱেবছাইটত ভিজিট কৰিব। যদি আপোনালোকে লিংকটো পোৱা নাই তেতিয়াহ'লে আপোনালোকে ডেছক্ৰিপশ্যনত গৈ লিংকটো চাব পাৰিব। আপোনালোকে যেতিয়া লিংকটো ক্লিক কৰিব তেতিয়া গুগল ক্ৰমত এনেকৈ এটা ইণ্টাৰফেচ অপেন হ'ব। এই ইণ্টাৰফেচটো আপোনালোকে দেখা পাইছে। ইয়াত আপোনালোকে কুইক লিংক অপশ্যনটোত চালে এপ্লাই ফৰ ৰুফটপ সোলাৰ সাবসিডি স্ট্ৰাকচাৰ ৰেজিষ্টাৰ বেণ্ডৰ সেইটো অপশ্যন দেখা পাইছে। আপোনালোকে এই ফাৰ্ষ্ট অপশ্যনত ক্লিক কৰি দিব। এপ্লাই ফৰ ৰুফটপ সোলাৰ অপশ্যনত আপোনালোকে ক্লিক কৰিব। যেতিয়া আপোনালোকে তাত ক্লিক কৰিব তেতিয়া নিউ ইণ্টাৰফেচ এনেদৰে অপেন হৈ যাব। আপোনালোকে ইয়াত দেখিব পাইছে দুটা অপশ্যন আছে, লগ ইন হিয়াৰ আৰু ৰেজিষ্টাৰ হিয়াৰ। আপোনালোকে যেতিয়া ফাৰ্ষ্টত এণ্টাৰ কৰিছে তেতিয়া ৰেজিষ্টাৰ কৰিব লাগিব। তাৰপিছত যেতিয়া এপ্লিকেশ্যন আইডিটো ওলাব তেতিয়া আপোনালোকে লগ ইন কৰিব পাৰিব। কিন্তু ফাৰ্ষ্টত আপোনালোকে ৰেজিষ্টাৰ হিয়াৰ অপশ্যনত ক্লিক কৰিব। যেতিয়া আপোনালোকে ৰেজিষ্টাৰ হিয়াৰ অপশ্যনত ক্লিক কৰে তেতিয়া আপোনালোকে ইয়াত দেখা পাইছে তলত ৰেজিষ্ট্ৰেশ্যন অপশ্যন এটা আহি গৈছে। ৰেজিষ্ট্ৰেশ্যন অপশ্যনটো মই ডাঙৰকৈ দেখাব চেষ্টা কৰিম। আপোনালোকে ইয়াত দেখা পাইছে ৰেজিষ্ট্ৰেশ্যন অপশ্যনৰ যিটো ইণ্টাৰফেচটো এনেকুৱা। আপোনালোকে ষ্টেট চিলেক্ট কৰিব লাগিব, ডিষ্ট্ৰিক্ট চিলেক্ট কৰিব লাগিব। তাৰপিছত যিটো ইলেক্ট্ৰিচিটি ডিষ্ট্ৰিবিউশ্যন কোম্পানীৰ নাম ইয়াত আহিব। যদি আসামৰ হয় তেতিয়াহ'লে আসাম পাৱাৰ ডিষ্ট্ৰিবিউশ্যন লিমিটেডটো আহি যাব। আপোনালোকে তাত ক্লিক কৰি দিব। তাৰপিছত কনজিউমাৰ একাউণ্ট নাম্বাৰটো লাগিব। কনজিউমাৰ একাউণ্ট নাম্বাৰটো আপোনালোকৰ যিটো বিল কাগজত থকা যিটো কাষ্টমাৰ নাম্বাৰটো লাগিব সেই নাম্বাৰটো আপোনালোকে এণ্টাৰ কৰি দিব লাগিব। ইয়াত তলত কেপচা কোডটো মাৰি দি পিনে ইয়াত নেক্সট অপশ্যনত আপোনালোকে ক্লিক কৰিব লাগিব। যেতিয়া আপোনালোকে নেক্সট অপশ্যনত ক্লিক কৰিব তেতিয়া এনেধৰণৰ এটা ইণ্টাৰফেচ অপেন হ'ব। ৰেজিষ্ট্ৰেশ্যনৰ দুটা ষ্টেপ আছে। ফাৰ্ষ্ট ষ্টেপটো কমপ্লিট হৈ গ'ল। গতিকে নেক্সট ষ্টেপত আপোনালোকে মোবাইল নম্বৰ ইয়াত এণ্টাৰ কৰি দিব লাগিব। তাৰপিছত ক্লিক টু চেণ্ড মোবাইল OTPত ক্লিক কৰি দিলে আপোনালোকৰ যিটো মোবাইললৈ OTP যাব, যিটো নাম্বাৰ দিছিলে তালৈ OTP যাব। OTPটো ইয়াত ফিল কৰি দিব। তাৰপিছত ইমেইলটো দিবও পাৰে বা নিদিবও পাৰে, অপশ্যনেল হয়। গতিকে তাৰপিছত কেপচা কোডটো মাৰি দি পিনে আপোনালোকে ছাবমিট অপশ্যনত ক্লিক কৰিব লাগিব। যেতিয়া আপোনালোকে ছাবমিট অপশ্যনত ক্লিক কৰিব তেতিয়া মেইন যিটো অফিচিয়েল ইণ্টাৰফেচটো অপেন হ'ব। তেতিয়া আপোনালোকে নিজৰ মতে গোটেই ফৰ্মকেইটা ফিল আপ কৰি দিব পাৰিব। গতিকে এয়া আছিল আজিৰ ভিডিঅ'টো। গতিকে আপোনালোকৰ কেনেকুৱা লাগিল জনাবলৈ নাপাহৰিব। আৰু নিজৰ মোবাইলতে আপোনাৰ যিটো PM সূৰ্য মুফ্ত বিজুলী যোজনাৰ অধীনত যিটো সোলাৰ দি আছে সেইটো সুবিধা আপোনালোকে লাভ কৰিব পাৰিব। গতিকে নিজৰ মোবাইলতে এপ্লাই কৰিবলৈ চেষ্টা কৰিব। যদি কিবা অসুবিধা হয় তেতিয়াহ'লে কমেণ্ট বক্সত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ একেবাৰেই নাপাহৰিব। গতিকে আকৌ লগ পাম নেক্সট ভিডিঅ'ত। তেতিয়ালৈ ধন্যবাদ।